इमान टाइम लगे तोर हाँ तू आज बहुत खुश दिख रहा है क्यों पता नहीं क्यों हमें पॉप का बजाय क्या है इस खुशी का राज पॉप खाने जा रहे हैं এই খুশিৰ ৰাজটো আপোনালোকে চোৱাৰ কাৰণে গোটেই ব্লগটো চাব লাগিব এণ্ড লেটছ গ' নাযাওঁ লাহে 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 যাব ভোক লাগিছে লাহে লাহে যাম লেটছ গ' তো নমস্কাৰ কি খবৰ আপোনালোকৰ আৰু আপোনালোকক ৱেলকাম কৰিছোঁ মোৰ এটা বহুত স্পেচিয়েল ব্লগত আজি তো আমি আহিছোঁ আজি বিনায়ক হণ্ডা দিছ ওৱান মনোজ বিনায়ক হণ্ডাত অহাৰ ৰিজনটো হে তো এতিয়া বিনায়ক হণ্ডাত অহাৰ ৰিজনটো আপোনালোকক দেখাই আছোঁ গৈ কিনে तो यार गाड़ी सिलेक्शन प्रोसेस चल रही है मनोजर जल्दी कर ले एक बैटरी डाउन हो जाए ऑन होबो नेকি লগ ইটা নেদেখাও আমার মানে গাড়িটা চুজ করা হয়ে গল কিন্তু নেদেখাও এটা অলপ পিছত দেখাই আছো বঢ়িয়াকে এতিয়া ই বা কি কয় कौन सा फाइनल करेगा यही वाला या दूसरा ये वाला करते हैं चलो है इटे करो इटे श्योर श्योर चल हम लोग का ब्लू रानी आ रहा है ब्लू रानी मतलब मैंने एकदम पूरा ब्लू न हो की कलर কৈছিল এইটো PS ব্লু অলপ পাতলা পাতলা মানে ডার্ক ব্লু এন্ড ব্ল্যাকৰ মাজত যোনটো কম্বিনেশ্যন এইটো দেন এতিয়া মেবি পাৰ্টি দিবি নেকি এতিয়াতে হে অলপ এইটো এতিয়া ডকুমেণ্টেশ্যনৰ কাম আছে দেন গাড়ীখন একদম এণ্ডত দেখাই আছোঁ কি হয় দেখাই আছোঁ এতিয়া আকৌ মানে ডকুমেণ্টেশ্যনৰ কাম আছে ডকুমেণ্টেশ্যনৰ কামটো কৰি কিনে দাম বা কিমান কি আছে কি নাই গোটেইখিনি কৈ আছোঁ দাদাজনে মানে আমাক ডিটেইলছখিনি দিছে গোটেই তো সেইখিনি গোটেইখিনি এতিয়া কৈ আছোঁ দেন এতিয়া আকৌ শ্ব'ৰুমলৈকে যাওঁ কি হয় চাওঁ আছে ডকুমেণ্টেশ্যন কি কৰিবি ভাবছা মনোজ এজন গভীৰ চিন্তাত পৰি গ'লে কয় না আমিৰ লণ্ডা মনোজ বেচেৰা গভীৰ চিন্তা ইন্টারেস্ট পুরা 32409 আছে না সেকেন্ডত আপোনালোক গাড়ীখনৰ দাম ৰিভিল হৈ গ'ল চাওক এই গাড়ীখনৰ দাম SBI যদি ATM কাৰ্ডৰ ওচৰত আছে কৰি ল'ম তো আপোনালোকে যদি হণ্ডাৰ গাড়ী কিনে এখন অলৰেডি মই আপোনালোক দেখাইছোঁ গোটেই দামখিনি আৰু প্লাছ স্কুটিত একো অফাৰ নাই আৰু বাইকত কিহত অফাৰ থকা বুলি ক'লে দাদা কিহত অফাৰ থকা বুলি ক'লে SP 160 5000 মানে হেৰি অফ আছে অফ মানে হেৰি তো বেলেগ মানে একো বেলেগ গাড়ীত মানে একো অফাৰ নাই তো এতিয়া মানুহজনৰ হৈয়ে গ'ল লাহেকৈ গাড়ীখনৰ টেষ্ট ড্ৰাইভ এটা ল'ব লাগিছিল নাকি এইটো হ'ব লাগিব তাৰপাছতে এইখিনি হোৱাৰ পিছত মানে আমি একবাৰ গৈ কিনে চলাইও চাম মানে কেনেকুৱা লাগে আৰু ই লৈছে হেৰি ডিঅ' 125 ষ্টেণ্ডাৰ্ড মানে এলয় হুইল আৰু খালি ডিস্ক নাই আৰু বাকী এখনত মানে যোনখন স্মাৰ্ট আহে সেইখনত কিক নাথাকে বা ধৰক স্মাৰ্ট কি আৰু ডিস্ক থাকে এইখনত ডিস্কটো বাৰু স্কুটিত ইমান মেটাৰ নকৰে বাইকলৈ বেলেগ কথা স্কুটিত ইমান মেটাৰ নকৰে ডিস্ক বাকী মাইলেজ 40+ আমি শ্বিলং যাব লাগিব সোনকালে কি কোৱা শ্বিলং নাযাওঁ হে তো দেখি হোগা কাৰণ মোৰ বাইক লোৱাৰ টাইমত কি কৰিছিল ইয়াতে লোৱাৰ লগে লগে শ্বিলং এতিয়া ইয়াৰখন লৈ কিনে যাম আমি কামখিনি হৈ লওক আমাৰ কমিউতে লাগিল 2 hours মানে হণ্ডা CBX-খন দেখা পাই কেনে ইমান ভাল লাগিছে এইখনৰ প্লাছ দামো মানে 170 বোলে মই এতিয়াহে গম পালোঁ মই হান্টাৰখন লোৱাৰ আগতে গম পালে এইখনে মাথা মাৰিব পাৰিলোঁ হয় ভাল লাগিছে বাইকখন এইখনৰ চাউণ্ড শুনা আছে একবাৰ চাওকচোন ঠিক আছে গোটেই কনচল আহি আছে এইটোৱে লৈ ল'ম মনোজ আৰু ইণ্ডিকেটাৰ এইবিলাক ইয়াতে আছে ইণ্ডিকেটাৰ ফ্ৰণ্টৰ পৰা লুক মানে
মানে মোক পাৰ্চনেলি বাইকখন মজা লাগিছে কোনোবাই যদি ল'ব খোজে আহিব পাৰে দাম 170 কেনেকুৱা গম নাপাওঁ মাইলেজো কৈছে 150 প্লাছ মাইলেজ থাকে এইখনৰ কৈছে এইখনৰ মাইলেজ কিমান 45-50 এইখনৰ মাইলেজ কি লাগে আৰু আপোনালোকে আহি কিনে চাব পাৰে হণ্ডাৰ CB 200X তেৰা গাড়ী আ গয়া ভাই ইয়াৰ গাড়ীখন মানে আহি গৈছে মই চাই কিনে আহিলোঁ জাষ্ট আৰু ইয়াতে মানে চাইন অলপ पुलिस स्टेशन की अपना लोग हमारे पुलिस स्टेशन की कौन पकड़ के চলো ফাইনেলি হ'ল আৰু এতিয়া ধুনীয়াকৈ কফি बोलता है उसका है वो बोलता है उसका है কফি খা ইটছ গুড और की भाषा में साइल लो ये तो परमानेंट एड्रेस पोस्ट है ये पुलिस स्टेशन को दे পাৰ্মানেণ্ট আছে তো ইজাৰা जिंजिया थूक लगा ले थोड़ा अब इसके सामने में क्या बात करूँ अरे तो हिसाब है हमें के भाई सब बोले किलो है किलो 27 বাহিৰত যাই কিনে তো পাৰ্টি দিবই লাগিব এইটো চিয়'ৰ বাহিৰত যাই ক'ব এই পইচা নাই বাকি हम देख लेगा इतने सर बेसी पैसा पैसा चलो चलो ऑल डन अब देखना है गाड़ी अब गाड़ी देखना है कार कैसा लग रहा है आपको गुड हाथ में डॉक्यूमेंट पैसा राहुल भाई दे रहा था গাড়ীটো মই চিলেক্ট কৰা কিন্তু আই মিন কালাৰটো কেনেকুৱা লাগে আপোনালোকে চবে ক'বচোন বুজিব লাগেতো नो কালাৰটো কোনে চিলেক্ট কৰিছে नो কি মই আপোন তো আছে তো আজিৰ পৰা আমাৰ এইখন নতুন কইনা মোৰখন যেনেকুৱা ব্লেক বিউটি এইখনৰ নাম কি হ'ব राहुल তাত এইখন আমি একবাৰ চলাইও চাম ধুনীয়াকৈ আৰু এইখনে বাট মেইন টুইষ্টটো হ'ল যে বাইক স্কুটিখন ল'ম আমি কালি আৰু আজি হ'ল শনিবাৰ সেইকাৰণে মানে আজি আমি এইখন নলওঁ মই যাতে ৰাখি দিওঁ তো আজি হ'ল শনিবাৰ সেইকাৰণে আমি এইখন নলওঁ আজি মানে কেঞ্চেল তাক কৈ আছোঁ লৈ ল ৰাতি অলপ আজি হৈয়ে যাক নাইট আউট নলয় বোলে এইখনে কালি 10টা বজাত আহি কিনে ল'ম ধুনীয়াকৈ লৈ কিনে কি আৰু হ'ব কিবা কিবি প্লেন শ্বিলং এটা ভালকে জানা অপশনটো বন্ধ কৰা আছে সেইটো থাকেই এইটো লক চিষ্টেমটো থাকে নহ'লে কোনোবা চাবি যোনে যোনে সোমাই কিনে বেয়া খুচি চা হাঁহিটো চা হাঁহিটো চাওঁ এই বেয়া হাঁহি দি আছে কিন্তু বাট বহিয়ে ল'লি নেকি তই হে দে যিহেতু গাড়ীখনটো যেতিয়া কালিহে ল'ম কালি ল'লে আপোনালোকক বঢ়িয়াকৈ গাড়ীখন যিহেতু আমি মানে কালি মৰ্ণিঙে ল'ম তো বঢ়িয়াকৈ দেখাম ৰাতিতে যিহেতু আন্ধাৰ হৈ গৈছে আপোনালোকে কালাৰটো ইমান ভালকৈ গম পোৱা নাই বাট হ'লেও কালাৰটো একদম ধুনীয়া কালাৰ আমাৰ মনোজৰ নিচিনা ধুনীয়া কালাৰটো নেকি কংগ্ৰেচুলেশ্যন এনে কৰে না ৰকা দিছ ইজ ফৰ থাম্বনেল তো থাম্বনেলৰ কাৰণে এটা ধুনীয়াকৈ ফটো লৈ ল'লোঁ বেয়া প'ষ্ট দিছে ফুপি চলো এতিয়াৰ পৰা আৰু মোৰ মানে বাইক নোলালেও হ'ব আৰু তেল বাচি যাব মোৰ ক'ৰবাত গ'লে এতিয়া মনজ ক'ত আছা আহি যা সেনেকুৱা টাইপ আৰু ভাই মইতো বাইক নোলাওৱেই এতিয়া তই জিঅ' ক এতিয়া মই বাইক ওলোৱাত নাই আৰু এতিয়া গাড়ী আহি গৈছে মনজা ফোনৰ মনজা ঘৰলৈকে ল'বা সেইটোৱে আৰু ইয়াৰ পৰা দুটা হেলমেট ফ্ৰী দিব দুটা হেলমেট ফ্ৰী দিব বাকী এইটো খালি এই গাৰ্ডটো লৈছে বেলেগ একো লোৱা নাই বাছ এইটোৱে দেন চাওঁ এতিয়া কি হয় যদি চলাওঁ দেখাই আছোঁ আজি নচলাওঁ একেবাৰে কালি ৰাতিপুৱা উঠি কেনে লগ পাম যেতিয়া স্কুটিখন ল'ব আহিম চলো লেটছ গ' গুড মৰ্ণিং আপোনালোকক চবকে আজি মানে আহি গ'লোঁ আমি স্কুটি ল'ব এণ্ড গোটেই কাম হৈ গ'ল এতিয়া আমি বঢ়িয়াকৈ স্কুটিলৈ ওলাই যাওঁ ক'ত যাম আজি ছানডে কা থৰা ফাণ্ডে কৰতেহে মানে ওলাই যাওঁ মনত আৰু মনত ক'ত যাবি ফটো ল'ব নেকি ফটো ল'ব লাগিছিলে ডাঙৰ চাবি লৈ ন মজাকৈ ন চলো ডাঙৰ চাবি লৈ কিনে ফটো এটাতো লাগে অভিয়াছলি ফটোটো উঠাই লওঁ দেন ইয়াৰ পৰা আমি ওলাই যাম